নমস্কাৰ মোৰ চেনেললৈ আপোনালোকক আকৌ স্বাগতম জনাইছোঁ। মই আজি পিঠাগুড়ি আৰু নাৰিকলেৰে এটা কেক বনাম। বিহুত সকলোৱে পিঠা বনায়েই, তাৰ লগতে যদি এনেকুৱা এটা কেক বনাই দিয়ে তেন্তে আলহীও ভাল পাব, আপোনাৰো ভাল লাগিব। চাওকচোন কিমান স্পঞ্জি হৈছে এইটো, আৰু একদম কম সামগ্ৰীৰে বনাম, বহুত সহজ পদ্ধতিৰে বনাম। আহকচোন তাৰ কাৰণে কি কি সামগ্ৰী দৰকাৰ এবাৰ চাই লওঁ আহক। এয়া নাৰিকল ৰুকি লৈছোঁ, এইখিনি নাৰিকল মই মিহি কৰি ৰুকি ল'লোঁ। এয়া পিঠাগুড়ি মই চাউল গুড়ি কৰি লৈছোঁ। এয়া পিঠাগুড়ি আমি ৰেগুলাৰ ভাত খোৱা চাউলেৰে বনাইছোঁ এয়া। আৰু এয়া মই নাৰিকল আধা কাপ আৰু চেনি গুড়ি কৰি লৈছোঁ, সেইখিনি মই একেলগতে আধা কাপ মিলাই 1 কাপ কৰি দিছোঁ। আৰু এয়া চাউলৰ গুড়ি 1 কাপ দিলোঁ। এয়া বেকিং পাউডাৰ 1 চামুচ দিলোঁ। এতিয়া গোটেইখিনি চালি ল'ম মই, চালি ল'লে গোটেইখিনি ভালদৰে মিলি যায়। এতিয়া মই গোটেইখিনি একেলগতে মিলাই লৈছোঁ। এতিয়া গাখীৰ আধা কাপ লৈছোঁ। এই আধা কাপ গাখীৰৰ লগত মই পাউডাৰ গাখীৰ মিলাই ল'ম 3 চামুচ। যদি আপোনালোকৰ পাউডাৰ গাখীৰ নাই তেন্তে এনেই নৰ্মেল গাখীৰখিনিকে ডাঠ কৰি ল'ব, সেইখিনি মিলালেও হ'ব। নহ'লে পাউডাৰ গাখীৰ পানীত মিলাই অলপ ডাঠ কৰি মিলাই ল'ব, তেনেকৈ মিলালেও হ'ব। এইখিনি ভালদৰে মিলাব লাগিব যাতে তাত গোটা বান্ধি নাথাকে। চাওক মিলাই ল'লোঁ। এতিয়া অলপ অলপ কৰি ঢালি এতিয়া গোটেই পিঠাগুড়িখিনিৰ লগত ভালদৰে মিলাব লাগিব, এটা ঘোল তৈয়াৰ কৰি ল'ব লাগিব। এতিয়া গোটেইখিনি ভালদৰে মিলোৱাৰ পিছত এতিয়া মই 2 টেবুল চামুচ ৰিফাইন অইল দিছোঁ এয়া। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। এতিয়া মই এটা বাতি, যিটো বাতিত মই কেক বনাম সেই বাতিটোত মই অকণমান ৰিফাইন তেল ঘঁহি ল'ম যাতে তলত লাগি নধৰে। তাতে মই এতিয়া কেকৰ এই ঘোলখিনি ঢালি দিম। আপোনালোকে যিকোনো বাতি ল'ব পাৰে, ষ্টিলৰ বাতি হ'লেও হ'ল। এতিয়া মই গোটেইখিনি ইয়াতে ঢালি দিম। চাওক ইয়াতে মই ঢালি দিছোঁ গোটেইখিনি। মই কম পৰিমাণে বনাইছোঁ, আপোনালোকে যদি ডাঙৰ কেক বনাব বিচাৰে তেতিয়া কোৱান্টিটিটো বেছিকৈ ল'ব। এইখিনি অকণমান টেপ কৰি ল'লোঁ। এতিয়া মই চচ এটাত পানী দি লৈছোঁ গেছৰ ওপৰত। মই অকণমান ডাঙৰ চচ লৈছোঁ কিয়নো ঢাকনখন দিলে যাতে কেকটো ফুলি আহিলে কেকটোত নালাগে। আপোনালোকে সৰুটো দিব পাৰে। এয়া ধোঁৱা ওলালে পানীৰ পৰা, তাতে মই ভাপটো ওলালত মই এতিয়া কেকটো বহাই দিলোঁ। এতিয়া মই কাপোৰ এখনে ঢাকনিখন বন্ধ কৰি লৈছোঁ, মানে বান্ধি লৈছোঁ, কিয় তেতিয়া ভাপ হৈ পেলাই পানীটো যাতে কেকত নপৰে। এয়া মই 20 মিনিটমান ৰখাৰ পিছত উঠাই চালোঁ। তাৰপিছত কটাৰীখনেৰে মই লাহেকৈ সুমুৱাই চালোঁ। এয়া চাওক লাগি আহিছে, মানে হোৱা নাই। আকৌ মই ঢাকি দিম। এতিয়া আকৌ মই 10 মিনিট ৰাখিলোঁ। তাৰপিছত দেখিলোঁ এইটো হৈ গৈছে। আপোনালোকে কিবা শলা এডাল বা এখন চাকু ভৰাই চাব, যদি একদম একো লাগি নাহে, পূৰা চাফাকৈ ওলাই আহে, তেতিয়া জানিব আপোনাৰ কেকটো ৰেডি হৈ গ'ল। মোৰ কেকটো ৰেডি হৈ গ'লে মই এতিয়া এখন প্লেটত আপোনালোকক কেকটো বাকী দেখাম। চাব এনেকৈ হৈছে, এইটো চাওক কেকটো। এতিয়া মই এইটো আপোনালোকক কাটি দেখাম কিমান ছফ্ট হৈছে আৰু স্পঞ্জি হৈছে। চাওক এইটো কেক হৈ গ'ল। আৰু আপোনালোকে এবাৰ বিহুত বনাই চাওক কেনেকুৱা লাগে। যদি ভাল লাগে নিশ্চয় এটা কমেণ্ট কৰিব আৰু এটা লাইক দিব, আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া চাওক মই কেকটো কাটিছোঁ, আপুনি বনাই চালে গম পাব কিমান ভাল হয় খাবলৈ। এয়া চাওকচোন কিমান ছফ্ট হৈছে। এবাৰ বনাই চাওক। আৰু মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনালোঁ।